ইমান ভাল লাগছে মানুহে মানুহ সব নাঙলৰ মানুহ ভাল লাগছে আচ্ছা যেন আজি সভাৰ সভাপতি ডাঙৰীয়াৰ লগতে আমাৰ ইয়াত উপস্থিত হ'ব পৰা আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ বিটিচি জন্মদাতা আমাৰ ভগৱান হাৰামাছা ডাঙৰীয়া লগতে ইয়াত উপস্থিত থাকিব পৰা আমাৰ বিদেশৰ দায়িত্ব থকা আমাৰ শ্ৰদ্ধাৰ এই মঞ্চত গণ্যমান্য ব্যক্তিসকল আৰু মোৰ অতিকৈ ইয়াত উপস্থিত হ'ব পৰা এই অঞ্চলৰে আমাৰ ককা ভাই মা ভনী আৰু ভাইটি মোৰ বন্ধুসকল আৰু অতি মোৰ মৰমৰ কণ ভাইটি ভণ্টিসকল অলপ ধেমালি কৰিম অলপ পিছত আগতে হ'লে ইলেকশ্যন গৰম চলি আছে ডাইলগ মাৰি লওঁ নে কি নাকি হ'বনে আল্লাহ এইবাৰ বিজেপি আৰু ট্ৰেক্টৰক মাৰি দে পাল্লা মেডিকেলত পৰি থাকক চাল্লা হয় নহয় ইনশাল্লাহ কওক ইনশাল্লাহ মজা গৰম হৈছে জাগা আছে যেন ইলেকশ্যনৰ সময় বহুত ধৰণৰ নেতা ওলাইছে আপোনালোকৰ ওচৰত বহুত ভোট খুজিব আহিব পাৰে এজন ওলাইছে গম পাইছেনে নাই মুছলিমসকলক গাহৰি খাব দিয়া পাৰ্টি কোনে খাব দিছে বাৰু UPPL মই নকওঁ ৰাইজে জানে কেনেকুৱা ধৰণৰ নেতা গাহৰি খাব দিয়া মুছলিমসকলক হে এইবিলাক নেতা আমাক লাগে জানো লাগে আপোনালোক লাগিব এতিয়া আৰম্ভ কৰিছে ছেমি ফাইনেলতে ফাইনেলটো হ'ব আছে হয় নহয় আৰু তেখেতসকলৰ পাৰ্টি তেখেতৰ নামটো চাব প্ৰমোদ মানে কি জানে নাই মানে হ'ল প্ৰবঞ্চক ঠগ মিছা কথা কয় এজন মানুহ মিছা কথা কয় তেখেতে চাকৰি দিম বুলি কৈছে চাকৰি কিবা গছত লগা বস্তু নেকি হে পটকে এটা চিঙি দিওঁ চাকৰি এটা লৈ যা হে ইমান বেংৰা বনাইছে আমাৰ BTCৰ মানুহক আমাৰ BTCৰ মানুহ এতিয়া হৰলিক্স খাইছে হয় নে নহয় আমি চিধা চিধা তাগৰা বুদ্ধিমান হয় নে নহয় আৰু তেখেতে লৈছে চিনটো কি জানে নাই ট্ৰেক্টৰখন আপোনালোকে ভালকে চাব ফালেই নাই কেনেকৈ হাল বাব ফালেই নাই চাবচোন আপোনালোকে ট্ৰেক্টৰখনত ভাল আছে যদি পিছফালে বডিটোও নাই মাত্ৰ খালি ইঞ্জিনটো আছে আৰু যিটো ড্ৰাইভাৰে পাঞ্জাৱৰ হে পাঞ্জাবী ড্ৰাইভাৰ চুলি তুলি বান্ধি আছে ভালকে চাব আৰু যেনক আৰু এজন আছে বুঢ়ো কৰা নেতা সেইজন হ'ল আমাৰ হীৰা শৰণীয়া ডাঙৰীয়া তেখেতে আৰু কাজি ল'ব চেষ্টা কৰিছে বুঢ়ো কৰি আছে আমি ইমান বছৰে ইমান ধুনীয়াকৈ চলি আছো হয়নে নহয় তেখেতৰ নামটো চাওক হীৰা তেখেতৰ মনটো একচুৱেলি হীৰা নহয় প্লাষ্টিক হয় একদম য'তে ত'তে উৰি ফুৰে আপোনালোকে বিশ্বাস নকৰিব আৰু তেখেতৰ চিনটো হৈছে টৰ্চ বেটাৰী টৰ্চ লৈছে টৰ্চত যে তাকো 2 বেটাৰী টৰ্চ এই 2টা বেটাৰী আমাৰ হাতত আছে গম পাইছেনে নাই এজন হ'ল আমাৰ ৰফিক ছাৰ আছে আমাৰ লগত এটা বেটাৰী একদম ৰাইট হেণ্ড আছিলে তেখেতৰ লগত আৰু এজন আছে মনোজ ৰাভা তেখেতৰ কেণ্ডিডেট আছিলে আমাৰ এগেইনষ্টত আছিলে ছাৰৰ হয় 2টাকৈ লৈ আহিলোঁ আৰু টৰ্চটো একটা চাইনিজ টৰ্চ ভল্টেজ নাই কাম নাই আমাৰ কোনোদিন নোৱাৰে আৰু যিকোনো চিপছাৰে ইমান ধুনীয়া ৰাস্তা পদূলি বনাইছে আমাৰ টৰ্চ নালাগে হয় নে নহয় আমাৰ এতিয়া নামটো চাব BPF মানে কি জানেনে বি মানে বগা পি মানে পবিত্ৰ এফ মানে হ'ল এটা ফুল বগা পবিত্ৰ ফুল আমাৰ ছাৰে সেই বাগিচা বনাইছে আমি মাত্ৰ পানী দি কিনে বাগিচাখন ভালকৈ ৰাখিব লাগে BTCখন এখন বাগিচা য'ত নেকি আমি হিন্দু মুছলিম হওক আমি চব একেলগে আছোঁ আপোনালোকে একেলগে আছেনে নাই বাৰু এতিয়া আছেনে এইটোহে শান্তি লাগে আমাক হে এইপিনে চাব এইটো কি কয় আৰু দুদিন আগতে হেমন্ত বিশ্ব শৰ্মাই কৈছে ট্ৰেক্টৰ চিন নাপাওঁ হেৰি কি বুলি ক'লে নাঙল চিন নাপাওঁ এই নাঙলেৰে খেতি কৰাই দি ফুলটো আমাৰ BTC বনাই দিলে হে চৰকাৰখন বনাই দিলে BJP এতিয়া নাঙল চিন নাপোৱা হৈ গ'ল তেখেতৰ এটা বেমাৰ আছে ইলেকশ্যন আগে চিন নাপোৱা হৈ যায় বেলেগ বেমাৰ এইটো কংগ্ৰেছকে ইমান বেয়াকৈ লাট মাৰছে সি হয় নহয় আৰু এটা নাচন আছে তেখেতৰ কিবা এনেকৈ জঁপিয়াই এইটো নাচন নে ব্যায়াম বুলি কয় আমাৰ BTCত এনেকুৱা নৃত্য আছে জানো আছে নেকি কোনোবা এনেকৈ নাচে সেইটো এক্সাৰচাইজে হয় হয়নে নহয় এইকেইদিন তামাম নাচি আছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গমেই পাইছে হাৰিম বুলি কিনে আগতে নাচি লৈছে আমি একেদিনা নাচিম 12 তাৰিখে হয়নে নহয় সব জাতি জনগোষ্ঠী একলগ হ'ম আমি পুৰা দেখাই দিম যে একতাটো কি বস্তু হয়নে আৰু মই 100% আমাৰ BPF চৰকাৰ হ'ব কাৰণ মই নোহোৱাকৈ কোনোটা দলে নাম মোৰ নাম নোলোৱাকৈ ইলেকশ্যন খেলিব নোৱাৰে মোৰ নাম হ'ল বিপুল কি লিখা থাকে তাতে বিপুল ভোটত জয়যুক্ত কৰক লিখা থাকে নাই বাৰু মেইন মালটো মই ইয়াতে আছোঁ টেনশ্যনে নাই 100% খতম হয়নে আমাৰ চৰকাৰ আহি আছে আৰু সদায় আমি শান্তি বিচাৰোঁ আৰু যিয়ে নহওক আমাৰ দিনকালত শিৱসাৰে যিখিনি কৰিছে আমাৰ ৰাস্তাৰ কথা এতিয়া মনত পৰে আমি কেনেকৈ স্কুল কলেজত গৈছিলোঁ
চেণ্ডেল এফিটা ছিঙি যায় মই এজনী ভাল পোৱা আছিল ৰাস্তাৰ বিয়াৰ কাৰণে কেঞ্চেল হৈ গ'ল মোৰ ট্ৰেইনৰ টাইম দিছিল 10টা বজাত ঘৰৰ একদম বেয়া ৰাস্তা পেডেল মাৰো আহি নাপালোঁ ট্ৰেইনতে গুচি গ'লোঁ মই উল্টাকৈ হৈ থাকিলোঁ মই আৰু যেনক আমাৰ হেমন্ত ছাৰে সোণা দিম বুলি কৈছিল আপোনাৰ সোণা পাইছে নেকি হে 20 কেজি অকলে দিছে বাপৰে বাপ কেইটা আনচাৰ 0 কিমান ঠকালে আমাক সোণা দিম বুলি কৈছে হয়নে নহয় সোণা দেখাত কত মানুহবিলাক বিয়া ল'ৰা ছোৱালীবিলাক বিয়া পাতলা সোণা পাতো দূৰৰ কথা জনসংখ্যাহে পাৰে ল'লা একদম মিছা প্ৰলোভন দিয়ে যে নহওক আমি সদায় একেলগে থাকিম এজ এ শিল্পী হিচাপত মই BTCত জন্মগ্ৰহণ কৰিছোঁ মোৰ দায়িত্ব আছে BTCত আমিও একেলগে আছোঁ মই যে নহওক অল অসম ঘূৰিছোঁ কিন্তু অল অসমত যিখিনি ৰাস্তা বদলি আপোনালোকে গ'লে দেখা পাব ৰাস্তা বদলি নাই থকাৰ কাৰণে মানুহ নাই মই থিয়েটাৰত গৈছোঁ চব জাগাতে চাইছোঁ আৰু BTCত আপোনালোকে চাওক ইমান ধুনীয়া ৰাস্তা বদলি চাবলগীয়া যিয়ে নহওক হেণ্ডছেট মাৰিব বোলে আহক কাকা ছাত্ৰা গোষ্ঠী বেলেগ বস্তু আচ্ছা যেনক হ'ব আহি আছে আশা কৰিছোঁ যেন আমাৰ শান্তি লাগে আমি সদায় এনেকৈ থাকিম এইখিনিকে কৈছোঁ আৰু ছাৰ আছে আৰু মিটিঙো আছে যিয়ে নহওক এটা আশা কৰিছোঁ আপোনালোকৰ এই মৰম দেখা পায় যে BTC আকৌবাৰে হাগ্ৰামা ছাৰে চৰকাৰ গঠন কৰিবনে নাই বাৰু যদি আমাৰ ছাৰৰ লগত একেলগে আমি আছোঁ নহ'লে আমি একেলগে ছাৰৰ আগত যে প্ৰমাণ কৰি দিওঁ আমি একেলগে আছোঁ একেলগে হাতটো ৰাখি দিম হা একেলগে সকলোৱে 100% খাটাং পাৰ্টি একেলগে কৰিম দেই যে নহওক মোৰ লগত আছে নেওলা আমাৰ পুনা দাস খাপলাংকাত চাইছিলে দেই অকণ মাতি দিছোঁ মই অকণ আগত যাম হ'ব থেংক ইউ